কি ক'ম আৰু কি হৈ আছে এখন অসমত। মই অসমীয়া হয়, মোক নামাৰিবি। মোৰ মাৰ নাম ৰাধিকা দাস, মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস। মই অসমীয়া হয়, মোক নামাৰিবি। এইখিনি কোৱাৰ পিছতো দুজন ব্যক্তিক, দুজন উঠি অহা যুৱকক হত্যা কৰা হ'ল। বহুতে ক'ব বিচাৰে যে সেইসকলৰ জ্ঞান নাই, যিসকলে কৰিলে এই কাৰ্য তেওঁলোকৰ জ্ঞান নাই, তেওঁলোকৰ পৃথিৱীৰ কথা একো নাজানে। মই ক'ব বিচাৰোঁ যে সেইটো সম্পূৰ্ণৰূপে ভুল। তেওঁলোক পৃথিৱীৰ লগত আপডেট হৈ আছে, কাৰণ তেওঁলোকৰ হাতত এটা স্মাৰ্টফোন আছে। সেই স্মাৰ্টফোনৰ যোগেদি এটা টেকন'লজি যোনটো মিছ ইউজ হৈছিল, এটা ভাইৰেল পষ্ট এটা পঢ়ি পেলাই সোৱাদ হোৱা বুলি ভাবি পেলাই তেওঁলোকক মাৰিছিল। আৰু সেই মোবাইলটোৰ জৰিয়তে তেওঁলোকে হোৱাটছএপত ভিডিঅ'টো দিছে, মৰা ভিডিঅ'টো ফেচবুকত ভাইৰেল কৰিছে। কিদৰে তেওঁলোক আউটডেটেড হ'ল, কিদৰে তেওঁলোক জংলী হ'ল? নহয়, তেওঁলোক জংলী, তেওঁলোক দানৱ হয়। খালি জুবিন দাই কৈছিলে গান তাত যে মানৱৰ ৰূপতে আজি দানৱৰ হুংকাৰ, পঢ়া শুনা সংস্কৃতি সকলো অসাৰ। এইটো আজি একদম সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। মানুহ নহয়, দানৱ। তেওঁলোকে চব জানে, সকলো কথা জানে, তথাপিও তেওঁলোকে মাৰিলে, কাৰণ তেওঁলোক দানৱ হয়। আৰু এই যোনটো হৈছে সেইটো কোনো ধৰণৰ জাতি জনজাতিৰ ওপৰত হ'ব নালাগে। সেইটো সেনেকুৱা সংঘাত হ'ব নালাগে। সংঘাতখন হ'ব লাগে মানুহ আৰু দানৱৰ মাজত, সেই 16-20টা মানুহৰ মাজত। আৰু যিসকলে চাই আছিল সেইসকল সমানে দোষী। যদি তেওঁলোক তাত চাই থকা লোক আছিল, সমানে দোষী, কাৰণ তেওঁলোকো দানৱ নেকি? তেওঁলোকতো মানুহ, তেওঁলোকে কিয় ৰখাব নোৱাৰিলে? তেওঁলোকক সেইকেইটাক কিয় ৰখাব নোৱাৰিলে মৰা সময়ত? ইমান মানৱীয়তা নাইনে? দুটা ল'ৰাই কানি কানি মই অসমীয়া হয়, মই অসমীয়া হয় ক'লে, তথাপি তেওঁলোকৰ বুকু নকঁপিলনে? কিয় হৈছে এয়া? ক'বলৈ সঁচাকৈ একো ভাষা নাই। আচলতে এইটো হৈছে, আইনখন যদি কঠোৰ নহয় এনেকুৱা আৰু হৈ যাব, আৰু হৈ থাকিব। আইনখন যদি কঠোৰ নহয়, আমি দেখিবলৈ পাম যিসকলক কাৰায়ত্ব কৰিছে, যিসকলক গ্ৰেপ্তাৰ কৰিছে, আৰু 2-3 মাহৰ পিছত আইনৰ সুৰুঙাৰ মাজেদি ওলাই আহিব মুক্ত আকাশৰ তলত। কি থাকিব মানুহৰ মাজত? ভয় শংকা কি থাকিব? একো নাথাকে। কাৰণ তেওঁলোক ওলাই আহিব যদি পাৰে, আকৌ বেয়া কাম এটা কৰিবলৈ কি ভয় কৰিব? বেলেগে বেয়া কাম এটা কৰিবলৈ কি ভয় কৰিব? কাৰণ আইনৰ সুৰুঙাৰ মাজেদি তেওঁলোক ওলাই আহিব পাৰিবই। মই এটা ক'ব বিচাৰোঁ যে আইনখন কঠোৰ কৰক, সেইকেইজনক উচিত শাস্তি প্ৰদান কৰক, ফাঁচি দিয়ক। কাৰণ তেওঁলোকে জীয়াই থকাৰ অধিকাৰ অলৰেডি হেৰালে। নাই তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ, কাৰণ তেওঁলোক মানুহ নহয়। মানুহ হোৱা হ'লে তেওঁলোকক চান্স দিয়া গ'ল, কিন্তু তেওঁলোক মানুহ নহয়। আৰু এটা কথা যে সোপা ধৰা বুলি তেওঁলোকক মাৰিলে, কি সোপা ধৰা ইমান ধুনীয়া কাপোৰ পিন্ধি বা স্কৰ্পিঅ' গাড়ী এখন লৈ পেলাই আহিব নেকি? তেওঁলোকে পলাবলৈ চেষ্টা কৰিছিলে স্কৰ্পিঅ' গাড়ীখনত, কিন্তু আগত কেইজনমানে আগুচি ধৰিলে, তেওঁলোকে স্কৰ্পিঅ'খন ৰখাই দিলে। কিন্তু তেওঁলোকে সেই স্কৰ্পিঅ'খন বিচৰা হ'লে 1 মিনিটৰ ওপৰত গাৰ ওপৰেদি পাৰ কৰাই নিব পাৰিলেহেঁতেন, কিন্তু নিনিলে, কাৰণ তেওঁলোকৰ মানৱীয়তা আছে। তেওঁলোকে মাৰি পেলাব পাৰিলেহেঁতেন গাড়ীখন ওপৰেদি নি, কিন্তু নামাৰিলে, কাৰণ তেওঁলোকৰ মানৱীয়তা বোলা বস্তু আছিলে, সেইকাৰণে নামাৰিলে। কিন্তু যিসকলে এই কাৰ্যটো কৰিলে তেওঁলোকৰ সঁচাকৈ জীয়াই থকাৰ অধিকাৰ নাই। তেওঁলোকৰ আইনে উচিত শাস্তি প্ৰদান কৰক। আৰু এটা কথা যে এইবোৰ আন্দোলন মিডিয়াত 2-3 দিনৰ কাৰণে টক শ্ব' পাতি, হোৱাটছএপত DP চেঞ্জ কৰি, মডেল উলিয়াই, ফেচবুকত পষ্ট দি, মই ভিডিঅ' বনাই একো লাভ নাই, একো লাভ নাই। বা এনেকুৱা 2015 চনত এনেকুৱা ঘটনা ঘটি আহিছে। 10 টকাৰ কাৰণে এজন ল'ৰাক দেউতাকৰ সন্মুখত হত্যা কৰা হৈছিলে। দেউতাকে চাই থাকিলে, একো কৰিব নোৱাৰিলে। পুলিচৰ পৰা টানি তেওঁক হত্যা কৰা হ'ল। যোৰহাটৰ ল'ৰা আছিল, তিতাবৰৰ, 10 টকা এটাৰ কাৰণে। তাতে কিয় হৈছে তেনেকুৱা? একেখন ঠাইতে, প্লেচটো বেলেগ, কিন্তু একেই কাৰ্বি আংলঙত। গতিকে এটা কথা কওঁ, অসমীয়াসকলে বহুত ধৈৰ্য ধৰি আছে, আৰু এই ধৈৰ্যটো আইনে কিবা এটা কৰিব বুলিয়ে ধৰি আছে। যদি আইনে একো কৰিব নোৱাৰে, ধৈৰ্যসীমা পাৰ হৈ যাব অসমীয়া। কাৰণ মোগলক যদি ধৈৰ্য ধৰি থাকিলহেঁতেন লাচিতে মোগলক খেদাব নোৱাৰিলহেঁতেন। হাতত হেংদাং লোৱাৰ কাৰণে খেদাব পাৰিলে।
গতিকে অসমীয়াসকলক আকৌ হেংদাং উঠাবলৈ বাধ্য নকৰাব, আইনখন কঠোৰ কৰক, নহ'লে অসমীয়া আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰে, লাচিতৰ দৰে আকৌ হেংদাং উঠাব লাগিব। গতিকে এইদৰে প্ৰতিবাদ কৰি টক শ্ব' পাতি লাভ নাই, উচিত শাস্তি প্ৰদান কৰক আইনৰ যোগেদি, নহ'লে আইনৰ ওপৰত যদি ভৰসা উঠিছে তেতিয়াহ'লে আৰু মানুহৰ ধৈৰ্য সীমা পাৰ হৈ যাব। আৰু এটা কথা ক'ব বিচাৰোঁ যে এতিয়া NRCখন মুকলি হ'ব, NRC যোনখন মুকলি হ'ব, তেতিয়া যদি হিন্দু বাংলাদেশী সোমাবলৈ হয় তেতিয়া আমি কি কৰিব পাৰিম? কাৰণ আমি একো কৰিবই নোৱাৰোঁ, কাৰণ আমাৰ মাজতেই ইউনিটি নাই, আমাৰ জাতি জনজাতিৰ মাজতেও ইউনিটি নাই। গতিকে আমি কি কৰিব পাৰিম? তেওঁলোকক খেদাব পাৰিম? নোৱাৰোঁ, কাৰণ তেওঁলোকে আমাৰ যোন দুৰ্বলতা তাৰ সুযোগ ল'ব। গতিকে এটা কথা ক'ব বিচাৰোঁ যে আমি সকলোৱে এক হ'বলৈ সময় হ'ল। অসমীয়া হ মাৰ, কাৰ্বি হ মাৰ, সেইটো ভাবিলে নহ'ব। সেই দানৱখিনিক মাৰক, তাৰপিছত আমি আমাৰ ইউনিটিটো দেখাব লাগিব। নহ'লে আমাৰ যোনটো আমাৰ অসমীয়া জাতিটো হয় সেইটো নিঃশেষ হৈ যাব, অসম নিঃশেষ হৈ যাব। 5-6 বছৰ পিছত অসমৰ চিন নাথাকিব, ইয়াত অসমীয়া ভাষা নচলিব, জনজাতীয় ভাষা নচলিব, ইয়াত বেলেগ ভাষা প্ৰচলন হ'ব। আৰু এনেকুৱা দিন আহি আছে, বেছিদিন নাই। গতিকে আমি সকলোৱে একগোট হ'বলৈ সময় হ'ল। আৰু সেই মানে যোনকেইটা অপৰাধী সেইকেইটাক উচিত শাস্তি প্ৰদান কৰক। কাৰণ ভিডিঅ'টো মই চোৱাৰ পিছত গা নোম শিয়ৰি উঠিল, প্ৰত্যেকটো অসমীয়াৰ গা নোম শিয়ৰি উঠিব। ৰাতি শুব নোৱাৰে, কেৱল মনত এটাই শব্দ আহি থাকিব, মোৰ মাৰ নাম ৰাধিকা দাস, মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মই অসমীয়া হয়, সেইটোৱে আহি আছে। গতিকে আৰু একো বিশেষ ক'ব নিবিচাৰোঁ, ক'বলৈ নোৱাৰা হৈছোঁ। আৰু যদি ভিডিঅ' ভাল লাগিলে তেতিয়াহ'লে বন্ধুসকলক দেখুৱাওক। বাকী এইবোৰ লাইক চাইকৰ কাৰণে মই ভিউজ কাৰণে একো দিয়া নাই, মোৰ নিজৰ মন মানে যোনটো মনত আছে, ক্ষোভ আছে, দুখ আছে, সেইখিনিৰ ওপৰত দিছোঁ। গতিকে আজিলৈ ইমানেই। জয় অসম।